মা আৰু মই বনাম লাও পুলি পিঠা। বহাগ বিহু তাতে আকৌ মাৰ হাতৰ জুতি। এয়া ঘৰুৱা চাউলৰ পিঠাগুড়ি, এয়া গুড়, এয়া ৰঙালাও। এই পিঠাবিধ নামনি অসমৰ ফালে প্ৰত্যেকটো বহাগৰ বিহুত প্ৰত্যেকখন ঘৰতে বনোৱা হয়। বনাবলৈ একেবাৰে সহজ। ইয়াৰ কাৰণে লাগে ৰঙালাও, গুড়, অকণমান নিমখ আৰু পিঠাগুড়ি। প্ৰথমতে মায়ে পিঠাগুড়িখিনি শুকান কেৰাহী এটাত অকণমান সময়ৰ কাৰণে ভাজি লৈছে আৰু এতিয়া আন এটা কেৰাহীত অকণমান মিঠাতেল দি তাত ৰঙালাওখিনি ভাজি লৈ তাত গুড়খিনি দি গোটেইখিনি মিক্স কৰি আৰু অলপ সময় ভাজি লৈছে। পিঠাগুড়ি আৰু ৰঙালাওখিনি ভালদৰে মিক্স কৰি আটা মঠৰা নিচিনাকৈ মায়ে মুঠি লৈছে আৰু সৰু সৰু লাড্ডু কৰি মা আৰু মই ধুনীয়াকৈ চেপ দি লৈছোঁ। দেখাত ধুনীয়া হ'বৰ কাৰণে কলগছৰ দনাৰ মাজত দি লৈছোঁ আৰু মিঠাতেলত ডিপ ফ্ৰাই কৰিলে পিঠাৰে দি খাবলৈ যে বহুত বেছি টেষ্টি হয়। এই পিঠাবিধ আপোনালোকে খাই পাইছেনে নাই আৰু কি বুলি আপোনালোকে কয় এবাৰ কমেণ্ট কৰি জনাব। বাৰু পিঠাবিধৰ ৰেচিপিটো দিছোঁ বহাগৰ বিহুতে এবাৰ ট্ৰাই কৰি মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আজিলৈ আহিছোঁ, আকৌ লগ পাম।